হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে আছেনে? সবে আশা কৰিছোঁ সবে ভালে আছে গাইজ। বিন্দাছ ঠিক আছোঁ। আজি গাইজ এটা নতুন ভিডিঅ'লৈ আকৌ আহিলোঁ আপোনালোকৰ গাইজ, ঠিক আছে। আজি এটা নতুন বস্তু আনিছোঁ আপোনালোকৰ ওচৰত গাইজ আনবক্সিং কৰিবলৈ। এইটো চাওক গাইজ, এইটো নতুন বস্তু কিনিলোঁ আজি গাইজ, ঠিক আছে। আৰু এইখন কপিদা সৌ একো নাপালোঁ গাইজ, এইখনকে উঠাই দিলোঁ আজি, ইয়াক আনবক্সিং কৰিম, ঠিক আছে। বস্তুটো হৈছে কি গাইজ, মই এটা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে এটা মাইক অৰ্ডাৰ কৰিছিলোঁ অনলাইনত, ঠিক আছে। সেই মাইকটো আজি আহি গ'ল, অনলাইনত অৰ্ডাৰ কৰিছিলোঁ, সেই তাকে আনবক্সিং কৰিবলৈ লৈছোঁ, ঠিক আছে গাইজ। আহক এতিয়া বস্তুটো কি আছে প্ৰথমে খুলি চাওঁ। এইখনকে উঠাই দিলোঁ, সৌ ডাঙৰ নাপালোঁ আৰু। এইটো বস্তুটো চাওক গাইজ, এই বস্তুটো হৈছে ভিডিঅ' শ্বুট কৰিবৰ কাৰণে যিসকলে ভিডিঅ' বনায়, ৰিলছো বনায় ধৰক তেখেতলোকে এইটো ইয়াত যে এটা মাইক লগাই লয় যে মাইক, মোৰ কাৰণে বহুত প্ৰয়োজন আছিলে, সেইকাৰণে মই অনলাইনত অৰ্ডাৰ কৰিলোঁ গাইজ। এই মাইকটো আজি অনলাইনত আহি গ'ল, চাই গাইজ। এইটো নামটো হৈছে বয়া V10, বয়া BY V10 ইয়াৰ নামটো আছে, ঠিক আছে। ইয়াৰ প্ৰাইচটো ইয়াত লিখা আছে, প্ৰাইচটো লিখা আছে ৩৫০০, কিন্তু ইমান লোৱা নাই। মই ইয়াত ২৩০০ টকাত অনলাইনত অৰ্ডাৰ কৰিছোঁ। প্ৰথমে বস্তুটো কি আহিলে কি নাহিলে অকণমান খুলি চেক কৰিলোঁ, ঠিক আছে গাইজ। কাৰণ এই বস্তুটো ডিটেইলটো দি আছোঁ মই আপোনালোকক, বস্তুটো কেনেকুৱা কি কথা। যদি আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হয়, আপোনালোকক ল'ব ইচ্ছা কৰিলে ল'ব পাৰে। প্ৰথমে চাই ল'ম টেষ্ট কৰি, ঠিক আছে। ৰ'ব ভিতৰত কিবা কিতাপ এখন দিছে পঢ়িবৰ কাৰণে, কেনেকৈ ইউজ কৰিব লাগে এইটো বস্তুটো। এয়া চাওক বস্তুটো, এইটো গাইজ মাইকটো, এইটো মাইকটো দিছে ইয়াৰ লগত। এইটো মেইন মাইকটো ধুনীয়া প্ৰিমিয়াম কোৱালিটি হয়, এইটো মাইকটো দিছে। তাৰপাছত এইটো দিছে বস্তুটো, যোনটো মোবাইলটো য'ত চাৰ্জ কৰে, C-পৰ্ট চাৰ্জাৰ, C-টাইপ চাৰ্জাৰ য'ত লাগে তাত এইটো ভৰাই দিব লাগে। ভৰাই পিনি তাৰপৰা এইটোৰ লগত কানেক্ট হৈ যায়, লগে লগে লগাই ৰাখাম গাইজ, ঠিক আছে। তাৰপৰা লগত এডাল চাৰ্জাৰ দিছে। এইটোৱে আপুনি এইটোকো চাৰ্জ কৰিব পাৰিব মোবাইল লাগি থাকিলে, কাৰণ এইটো মোবাইলত লাগি থাকোঁতে অলৰেডি নিজে নিজে চাৰ্জ হৈ থাকে। কিন্তু আপুনি মোবাইলত লাগি থাকিলেও ইয়াত যদি আপুনি চাৰ্জত ভৰাই দিয়ে নহয়, মোবাইলটো অট'মেটিক চাৰ্জ হৈ থাকিব, মোবাইলৰ পৰা চাৰ্জ হৈ থাকিব, ঠিক আছে গাইজ। তাৰপৰা এইটো এক্সট্ৰাকৈ আপুনি ইয়াত C-পৰ্ট টাইপ চাৰ্জাৰ হয়, ইয়াত এক্সট্ৰাকৈ চাৰ্জ দিব লাগিব। এতিয়া গাইজ বস্তুটো এইটো দেখাই দিলোঁ, ঠিক আছে। এইটো আপোনালোকে যদি কাৰোবাৰ প্ৰয়োজন হয়, এইটো যিসকলে ৰিলছ বনায়, ভিডিঅ' বনায়, তেখেতলোকে এই বস্তুটো ফ্লিপকাৰ্ট, এমাজনত পাই যাব, ঠিক আছে। এইটো ২৩০০ টকামান পৰেগৈ, কিবা সৰু সুৰা ফিজ এটা, টেক্স এটা লাগি ২৩০০ টকামানত পাই যাব আপোনালোকে, এমাজন, ফ্লিপকাৰ্টত পাই যাব, ঠিক আছে। এতিয়া বস্তুটো আমি উলিয়াই পিনি ইউজ কৰি চাওঁ কেনেকৈ কাম কৰে। আৰু এইটো নইচনেছো আছে ইয়াত গাইজ, য'ত হুলস্থুল জেগাত আপুনি যদি ভিডিঅ' শ্বুট কৰি আছে, তাত আপুনি এই নইচ এইটো টিপি দিলে এতিয়া ছাইডৰ ক্ৰাউডনেছটো আপোনাৰ ওচৰলৈ নাহে। কেনেকুৱা কি টেষ্ট কৰি চাওঁ ৰ'ব প্ৰথমে। এতিয়া এই বস্তুটো গাইজ, এইটো মোবাইলটো পিছফালে য'ত চাৰ্জ কৰে, C-টাইপ চাৰ্জাৰ লাগে, তাত লগাই লওঁ। তাৰপাছত এইটোৰ লগত কানেক্ট হৈ যাব। তাৰপাছত ভিডিঅ' শ্বুটিং কৰি কেনেকুৱা হৈছে আপোনালোক কৈ আছোঁ, ঠিক আছে। আৰু দূৰলৈ গৈ পিনি ইয়াৰ ৰেঞ্জটো কিমান সেইটো দেখাই আছোঁ, দূৰলৈ গৈ পিনি আপোনালোক শ্বুট কৰি দেখাই আছোঁ। প্ৰথমে তাত লগাই ল'ব গাইজ। এয়া চাওক বন্ধুসকল, এতিয়া মাইকটো মই ইয়াত লগাই ল'লোঁ, আৰু যোনটো মোবাইলত কানেক্ট কৰিব লাগে তাত C-টাইপ চাৰ্জাৰ লগোৱা তাত সেইটো কানেক্ট কৰি দিলোঁ, ঠিক আছে। এইটো ইয়াত কানেক্ট হৈ গ'ল, দেখিছেনে? এইটো গ্ৰীণ লাইট আহি গ'ল। এতিয়া মই যে এতিয়া যে ভিডিঅ' কৰি আছোঁ যে, এই যে মোৰ ভইচটো যে এটা ৰেকৰ্ড হৈ আছে, এতিয়া ইয়াৰ পৰা ডাইৰেক্ট ৰেকৰ্ড হৈছে, মোবাইলত ৰেকৰ্ড নাই হোৱা, ইয়াত থৈ দি গৈ এটা ৰেকৰ্ড হৈ আছে। এতিয়া মই দূৰলৈ গৈ চাম কিমান দূৰৰ পৰা কভাৰ কৰে ঠিক আছে। এতিয়া মাতটো, ইয়াৰ ভইচটো কেনেকুৱা আহিছে, ইয়াৰ ৰেকৰ্ডিংটো সেইটো চেক কৰি আপোনালোকে ক'ব গাইজ কমেণ্টত, ঠিক আছে, কেনেকুৱা লাগিছে। এতিয়া মই অলপ দূৰলৈ গৈ থাকিম, মাতটো কিমান দূৰ পৰা কভাৰ কৰে মই তাকে চাম, ঠিক আছে গাইজ। এতিয়া মই মাইকটোৰ পৰা কৈ আছোঁ, ঠিক আছে গাইজ। চাওক মাতটো ক্লিয়াৰ আহিছে নে আপোনালোকে ক'ব হা, কাৰণ মই বেছি মুখৰ ওচৰতো মাইক তোলা নাই, অকণমান য'ত আমি লগাই লওঁ তাতে লগাই লৈছোঁ। এতিয়া অকণমান দূৰলৈ গৈ চাওঁ কেনেকুৱা আছে, দেখিছেনে? এইটো মোৰ ওপৰতে 50 মিটাৰ নেকি, 50 মিটাৰ মই চাব লাগিব, 50 মিটাৰ দূৰলৈকে কভাৰ কৰে, তালৈকে কভাৰ কৰিব, দেখিছে। ইমান ডোখৰলৈকে আহিলোঁ গাইজ, আৰু আগলৈ যাব পাৰিম। এতিয়া ইমান দূৰৰ পৰা ৰেকৰ্ডিং কৰিছোঁ গাইজ, ভইচটো কেনেকুৱা আহিছে ক'ব হা, কমেণ্ট কৰি জনাব। মই এতিয়া প্ৰথমে আপোনালোকে চাই লওক, মই চাম ভইচটো কেনেকুৱা আহিছে।
যদি কাৰোবাৰ প্ৰয়োজন হয় ৰিলছ ভিডিঅ' কিবা কিবি বনাবৰ কাৰণে তেওঁলোকে অনলাইনত অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্ট এমাজনত এভেইলেবল হয় ঠিক আছে 2300 টকা মানত আপোনাৰ আহি যাব এইটো ছিংগুলটো লওঁ বুলি ক'লে আপোনালোকৰ 2300 টকা মানত পাই যাব ইয়াৰ আৰু এটা ডাবল ভাৰ্চন আছে ইয়াৰ এনেকুৱা দুটা মাইক আহে সেইটো আপোনাৰ 2600 টকা মান পৰে ঠিক আছে গাইছ আজি এই আনবক্সিংটো কেনেকুৱা লাগিলে গাইছ ক'ব আৰু বস্তুটো মই আগতেও চাইছোঁ ইয়াৰ ভালেই যেন লাগিছে বস্তুটো যিসকলে ইউজ কৰিছে তেওঁলোকৰ পৰা শুনিছোঁ ভালে বুলি গম পাইছোঁ মই এতিয়া ইয়াৰ যোনটো নইজনেছ যে এইটো নইজ বুটামটো এই ব্লু বুটামটো টিপি দিলে মানে ওচৰত যদি হুলস্থুল হৈ থাকে এই টিপিলে সেই হুলস্থুলটো অফ কৰি দিয়ে ঠিক আছে এতিয়া এইটো টিপি পিনি একবাৰ ভিডিঅ' কৰি চাম ঠিক আছে গাইছ নইজনেছটো ইয়াততো ইমান এটা নইজ নাই হুলস্থুল নাই তেও অলপ হ'লেও চাই কিমান এটা গম পাব এইটো টিপি চাই আছে এইটো টিপি দিলে বেলেগ লাইট আহি যাব দেই গাইছ এয়া টিপি দিয়াৰ লগে লগে এইটো বেলেগ গ্ৰীণ লাইট আহিলে দেখিছেনে টিপি দিয়াৰ লগে লগে গ্ৰীণ লাইট আহি গ'ল ইয়াত ঠিক আছে এতিয়া মই অলপ আগত গৈ পিনি নইজনেছ টেষ্ট কৰি চাই আছোঁ এতিয়া শুনিছেনে গাইছ আগতকৈ হয়তো অলপ চাউণ্ডটো আপোনালোকে কম শুনিছে নইজনেছটো কম পাইছে চাই এতিয়া ইয়াত বিশেষ গম পোৱা নাযাব য'ত হুলস্থুল হৈ থাকে গাড়ী চাড়ী বাহন আহি থাকে সেইবিলাকতো গম পোৱা যায় যি হ'লেও তেওঁ কিবা নিশ্চয় অনুমান এটা পাইছে গম পাই আপোনালোকে ক'ব কমেণ্টত নইজনেছে কাম কৰিছে নাই ঠিক আছে আৰু এই বস্তুটো গাইছ একবাৰ চাৰ্জ দিয়াৰ পিছত আপোনাৰ 9 ঘণ্টা ই কণ্টিনিউ চলিব একবাৰ 2 ঘণ্টা চাৰ্জ দিব লাগে ইয়াক 2 ঘণ্টা চাৰ্জ দিয়াৰ পিছত ই 9 ঘণ্টা কণ্টিনিউ চলিব আৰু 50 মিটাৰ ইয়াৰ ৰেঞ্জ হয় কাৰণ আপুনি 50 মিটাৰ দূৰৰ পৰা ইয়াক মোবাইল বেলেগত থৈ পিনি দূৰৰ পৰা আপুনি কৈ পিনি ইয়াক ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে ঠিক আছে গাইছ বস্তুটো কেনেকুৱা হয় বস্তু কেনেকুৱা পাইছে ক'ব আজি গাইছ এইটো এটা মিনি ভ্লগছ আছিলে আনবক্সিঙৰ ঠিক আছে গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু গাইছ প্লিজ হ'বকৈ অনুৰোধ কৰোঁ মোৰ চেনেলটো নতুন হয় গাইছ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ভিডিঅ'বিলাক আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে সদায় পাই থাকে ঠিক আছে গাইছ আজিলৈ এইটোৱে আছিলে গাইছ ঠিক আছে গাইছ নেক্সট এটা ভ্লগ লগ পাই আছোঁ আজিলৈ বাই বাই